সামাজিক মাধ্যমত জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন হয় অমৃত প্ৰভাৰ লগত জুবিন গাৰ্গৰ কি সম্পৰ্ক আছিল আসলতে ছিংগাপুৰত সেই নিশা যি ঠাইত জুবিন গাৰ্গক থাকিবলৈ দিয়া হৈছিল তাতে এটা আছুতীয়াকৈ কোঠাৰ ব্যৱস্থা কৰা নাছিল তাৰ বিপৰীতে জুবিন গাৰ্গৰ সহযোগী শিল্পী অমৃত প্ৰভাৰ লগতে নিশা জুবিন গাৰ্গক থাকিবলৈ দিয়া হৈছিল এতিয়া তাৰ পিছতে জুবিন গাৰ্গৰ চৰিত্ৰক লৈ বৰ্তমান সময়খিনিত বহু কথাই কিন্তু সামাজিক মাধ্যমত ওলাই পৰিছে মই সকলোখিনি কথা আপোনালোকক সবিশেষ এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব যিবোৰ অভিযোগ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ চৰিত্ৰক লৈ বৰ্তমান সময়খিনিত উঠিছে সেই কথাবোৰ আসলতে কিমান দূৰ সত্য কিমান দূৰ অসত্য এই ভিডিঅ'টো চোৱাৰ পিছত সম্পূৰ্ণ আপোনালোকক ক্লিয়াৰ হৈ যাব আশা কৰিছোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব জুবিন গাৰ্গ যেহেতু শিল্পী মানুহ গতিকে তেওঁ শিল্পী সত্তাৰ বাবে তেওঁ শিল্পী সত্তাটো বুকুত বান্ধি ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ ঘূৰি ফুৰে ৰাইজক মনোৰঞ্জন দি থাকে প্ৰত্যেকটো সময়তে অসমখনক ভাৰতৰ আগত চিনাকি কৰি দিব খোজে অসমখনক ৰাইজৰ আগত চিনাকি কৰি দিবৰ কাৰণে জুবিন গাৰ্গে প্ৰতিটো সময়তে চেষ্টা কৰি থাকে আৰু সেই জুবিন গাৰ্গে যেতিয়া ছিংগাপুৰলৈ গ'ল যেতিয়া জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হ'ল নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকানু মহন্তই যেতিয়া লৈ গৈছিল জুবিন গাৰ্গক ছিংগাপুৰলৈ তাত লৈ যোৱাৰ পিছত এজন শিল্পীক জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীক যিদৰে থকা মেলাৰ ব্যৱস্থা কৰি দিব লাগিছিল সেইদৰে ব্যৱস্থা কৰাৰ বিপৰীতে জুবিন গাৰ্গক থাকিবলৈ দিয়া হৈছিল জুবিন গাৰ্গৰ লগত যোৱা সহযোগী শিল্পী অমৃত প্ৰভা মহন্তৰ লগত যি অমৃত প্ৰভা মহন্তই প্ৰথম অৱস্থাত জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তাৰ পাছত যেতিয়া সাংবাদিকে অমৃত প্ৰভা মহন্তক প্ৰথম সুধিছিল যিহেতু তেওঁ আছিল জুবিন গাৰ্গৰ লগত সেইখিনি তেতিয়া অমৃত প্ৰভাই একো নজনাৰ ভাও জুৰিছিল কিন্তু এতিয়া সেইগৰাকী অমৃত প্ৰভাৰ ওপৰতেই 103 ছেকশ্যন লগোৱা হৈছে সম্পূৰ্ণ মাৰ্ডাৰৰ এটা গোচৰ তৰা হৈছে সেইগৰাকী অমৃত প্ৰভাৰ ওপৰতেই যিগৰাকী অমৃত প্ৰভা বৰ্তমান মিথ্যাচাৰৰ ৰূপ লৈছে মিথ্যাচাৰ বুলি সকলোৱে বৰ্তমান সময়ত সেই অমৃত প্ৰভাক বৰ্তমান হাঁহিয়তৰ পাত্ৰ কৰি তুলিছে জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক সম্পূৰ্ণৰূপে জগৰীয়া কৰিছে সেইগৰাকী অমৃত প্ৰভাক আৰু এতিয়া সামাজিক মাধ্যমত সেই খবৰটো ওলোৱাৰ পিছত যেতিয়াই গোটেইখিনি চাৰ্জশ্বিট দাখিল কৰা হ'ল তাৰপিছত যেতিয়া গোটেই কথাখিনি গম পোৱা হ'ল যে জুবিন গাৰ্গ আচলতে অকলে থকা নাছিল জুবিন গাৰ্গক অত্যাধিক দামী একবিধ সুৰা সেইদিনাখন যোগান ধৰিছিল জুবিন গাৰ্গৰ তাতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি আয়োজক শ্যামকানু মহন্ত অতিকৈ দামী এবিধ সুৰা যোগান ধৰিছিল আৰু সেই সুৰা উৰেটো নিশা জুবিন গাৰ্গক সেৱন কৰাইছিল জুবিন গাৰ্গৰ লগত থকা সহযোগী শিল্পী এইগৰাকী অমৃত প্ৰভা মহন্তই উৰেটো নিশা জুবিন গাৰ্গক সেই মদ্যপান কৰাইছিল আৰু জুবিন গাৰ্গক সম্পূৰ্ণ লেবেজান কৰি তুলিছিল যেন তেওঁলোকৰ সেইবোৰ সম্পূৰ্ণ একে পূৰ্ব পৰিকল্পিত এক পৰিকল্পনা জুবিন গাৰ্গক শেষ কৰি দিয়ে আৰু তাৰ পাছতেই সেইদৰে লেবেজান কৰি এইগৰাকী অমৃত প্ৰভাই কিন্তু জুবিন গাৰ্গক পিছৰ দিনাখন সাগৰৰ মাজলৈ লৈ গৈছিল তেওঁলোকৰ যি ইয়ত আছিল ইয়তত গৈ থাকোঁতে লাষ্টত যি ঘটনা সংঘটিত হ'ল আপোনালোকে গম পাইছে এই অমৃত প্ৰভা কিন্তু জুবিন গাৰ্গৰ শেষ সময়খিনিলৈকে এইগৰাকী অমৃত প্ৰভা আছিল আৰু সেইদিনাখন উৰেটো নিশা জুবিন গাৰ্গক মদ্যপান কৰাইছিল সেই দামী মদ্যপান কৰাইছিল এইগৰাকী অমৃত প্ৰভা মহন্ত যিগৰাকী অমৃত প্ৰভা মহন্ত অসমত অহাৰ পিছত তেওঁ একো নজনাৰ ভাও জুৰিছিল আৰু এতিয়া সেই খবৰটো বিয়পি পৰাৰ পিছত যিহেতু শ্যামকানু মহন্তই সেই ব্যৱস্থা কৰি দিয়া নাছিল জুবিন গাৰ্গক থকাৰ কাৰণে তাৰপাছত জুবিন গাৰ্গে তেনেকৈ নিজৰ সহযোগী শিল্পীৰ লগত থাকিব লগা হ'ল তাৰ পিছতে বৰ্তমান সময়খিনিত একাংশ মানুহে জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তোলা আৰম্ভ কৰিছিল জুবিন গাৰ্গ জীয়াই থকা সময়খিনিতে বহু মানুহে তেওঁক হাঁহিয়তৰ পাত্ৰ কৰিছিল বহুতে তেওঁক ঠাট্টা মস্কৰা কৰিছিল কিন্তু তেওঁ সম্পূৰ্ণৰূপে গুৰুত্ব দিয়া নাছিল সেই কথাবোৰত আৰু এতিয়া জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছতো আজি জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত জুবিন গাৰ্গৰ পত্নীৰ চৰিত্ৰৰ ওপৰত একাংশ মানুহে কিন্তু আঙুলি টোৱাবৰ কাৰণে সাহস কৰা হৈছে খুব লজ্জাজনক কথা খুব বেয়া লগা কথা এইবোৰ বিষয়ৰ পৰা আপোনালোকে আঁতৰি থাকিব এইবোৰ সম্পূৰ্ণ ভুৱা খবৰবোৰৰ পৰা আঁতৰি থাকিব জুবিন গাৰ্গৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে কামনা কৰিব জুবিন গাৰ্গে যাতে ন্যায় পাওক তাৰ বাবে আপোনালোকে যিমান পাৰে আপোনালোকৰ ফালৰ পৰা আপোনালোকে সামাজিক মাধ্যমত কিবা জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু মাত মাতিবৰ কাৰণে একেবাৰে নাপাহৰিব এই ভিডিঅ'টোৰ পৰা